অল 2011 চনৰ চেঞ্চাছত নাম আছে বুলি মেম্বাৰে ক'লে আৰু সেই ভিত্তিত জব কাৰ্ড এই আধাৰ কাৰ্ড ভোটাৰ আই কাৰ্ড লগতে 500 টকা খুজিলে দিলোঁ। কিছুদিন পিছত আকৌ মোৰ পৰা টকা খুজিলে 1000 টকা দিব লাগে। মোৰ বোলে পকী ঘৰ আছে, এইটোৰ কাৰণে GRSক টকা দিব লাগে। মেম্বাৰে ক'লে যে GRSক টকা দিব লাগে, টকা দিয়ক। কিমান দিব লাগে? 1000 টকা দিব লাগে, দিলোঁ। আকৌ এমাহ পিছত ক'লে যে আপোনাৰ পকী ঘৰ আছে, ইয়াৰ কাৰণে অবজেকশ্যন হৈছে, গতিকে টকা দিব লাগে। তো 700 টকা দিলোঁ, ক'ল যে 300 টকা মোৰ পকেটৰ পৰা ভৰাব লাগে। ঠিক আছে, ভৰে কি কৰে কি কৰক, কিন্তু ইয়াৰ পিছত পইচা দিব নোৱাৰিম। আকৌ এমাহ যোৱাৰ পিছত মোৰ পৰা 10,000 টকা খুজিলে যে আপোনাৰ পকী ঘৰ আছে, ইয়াৰ কাৰণে অবজেকশ্যন হৈছে, গতিকে আপোনাক 10,000 টকা দিব লাগিব। মই কিহৰ কাৰণে কৈ দিলোঁ, মই কৰিলোঁ, দিম পইচা। কিন্তু ক'ল যে নহয়, আমিতো ঘোষ নাখাওঁ, পইচাটো এডভান্স দিব লাগিব, ইয়াৰ কাৰণে এই পইচা দি এক্টিভ কাৰ্ড বনাব লাগিব। আৰু বোলে যদি নহয় তেন্তে কৈছে যে নহ'ব আৰু কি, আমি নহয়। সেই কথা কৈ চেয়াৰমেনে ফোনটো কাটি দিলে। পিছত মই মেম্বাৰকো ফোন কৰিলোঁ। মেম্বাৰক ফোন কৰাৰ পিছত মেম্বাৰক একেই কথাই ক'লে যে এইটো দিবই লাগিব, চকেলে দি আছে, তো চব মানুহ যদি দিব পাৰে আপুনি দিব নোৱাৰে কিয়? মই ক'লোঁ যদি ধনী মানুহ ইহঁতৰ পইচা আছে, যাৰ লাখ টকা আছে, সি 10,000 টকা দিয়াত নাবাজে। কিন্তু আমাৰ দিনত মাত্ৰ 80 টকা হাজিৰা কৰোঁ, মছজিদত ইমামতি কৰি পাওঁ মাত্ৰ 80 টকা। সেই 80 টকাৰ পৰা 1000 টকা, এমাহত পাওঁ 2,500 টকা। এই 10,000 টকা মই কেনেকুৱা দিম? গতিকে মই নোৱাৰিম। এতিয়া যদি ঘৰ মোৰ নামত নাহে, পইচা দিব নোৱাৰাৰ কাৰণে যদি ঘৰ নাহে, তেন্তে মোৰ আগত যিখিনি পইচা লৈছে, কিস্তি কৰি পইচা লৈছে, কেতিয়াবা 500, 200, এই পইচাখিনি মোক ঘূৰাই দিব লাগে। এইখিনি কথা। চেয়াৰমেনৰ নাম হ'ল সাইদুৰ ৰহমান। কি ভিচিডিচি? ভাংনামাৰী Vcdc। টকা সোমাল নেকি আপোনাৰ? নাই, সোমা নাই। টকা সোমা নাই। আপোনাৰ পৰা টকা খুজিছিল, কি প্ৰমাণ আছে? তথ্য আছে। কেনেকৈ কওকচোন। মই এই টেকাইমাৰী গাঁৱৰে একজন বাসিন্দা, যাৰ নাম হালিম শেখ। এখেতে মই যোৱা 3 দিন হ'ল নিজে সুধিছোঁ যে আপোনাৰ ঘৰখিনি মোৰ ঘৰৰ পইচাখিনি সোমাল নে নাই? কয় সোমাইছে, ভিডিঅ' হৈছে আৰু ভিটিৰ নামত পইচাও সোমাইছে। মই ক'লোঁ আপোনাৰতো পকী ঘৰ আছে, গতিকে আপোনাৰ পইচা লৈছে নেকি? কয় লৈছে। কিমান লৈছে? 10,000 টকা লৈছে। তো মই ক'লোঁ যে ইয়াৰতো অলপ একশ্যন ল'ব খোজোঁ। কয় এখেত মানা কৰিলে যে নহয়, এইটো নকৰাই ভাল হ'ব, আৰু লাগিবহে। গতিকে মই নহয়, এইটো মই কৰিমেই, কাৰণ মই এজন সচেতন নাগৰিক। এনেকুৱা পইচা লৈ, ঘৰৰ নামত পইচা লৈ উদ্ভণ্ডালি কৰিব, ডকাইতি কৰিব, সেইটো নহয়, মোৰ দ্বাৰা এইটো সম্ভৱ নহয়। গতিকে মই ইয়াৰ একশ্যন বিচাৰোঁ। আৰু বহুতো ইয়াৰ আছে, যদি ক'ব খোজে কমচে কম 60-70জন আমি এইটো প্ৰুফ দিব পাৰিম আৰু কি, নাম ক'ব পাৰিম। নাই, পকী ঘৰ থাকিও পইচা সোমছে, ঘৰৰ কাম ভিটি হৈছে, আমাৰ এই নামাতেই আছে। আপোনালোকে যদি বিচাৰে, মোৰ লগত যদি যায়, এতিয়াই মই কমচে কম 5টা ঘৰ এই 5 মিনিটৰ ভিতৰতে মই দেখুৱাই দিব পাৰিম। কি নাম? যেনেকুৱা এটা আছে আপোনাৰ এই নবীৰ ইছলাম, ছানৱাৰ হুছেইন, তাৰপিছত এই হালিম, এই 3টাহে নাম ক'লোঁ, আৰু বহুত আছে আৰু কি, বহুত আছে। তেওঁলোকে পকী ঘৰ থাকিও চৰকাৰী ঘৰ পাইছে। এই মোৰ নিচিনাই তেনেকুৱা হয়তো আছে আৰু কি, পাইছে। আৰু কিবা বহুতো মানুহ আছে যিহঁতৰ ঘৰ একেবাৰে উন্নত ধৰণে পকী ঘৰ, তাৰপিছতো চৰকাৰী ঘৰ পাইছে। তো এই কথা হ'ল যে এখেতে কি কৰি আছে? পৰিৱৰ্তনৰ নামত যিটো কৰি আছে, এইটো কি পৰিৱৰ্তন নেকি? যে ধনী মানুহ যিজনে পইচা 10,000 টকা দিব পাৰিব, তাক ঘৰ দিব, আৰু যিজন মানুহে পইচা দিব নোৱাৰিব, তাক ঘৰ নিদিব, এই কি পৰিৱৰ্তন নেকি? ইয়ে যদি পৰিৱৰ্তন হয়, তেন্তে সেই চৰকাৰ আমাক নালাগে, সেই চেয়াৰমেন আমাক নালাগে, সেই চেয়াৰমেনক আঁতৰাই দিব লাগে, সেই প্ৰাইমাৰী চেয়াৰমেনক আঁতৰাই দিব লাগে, দি এজন উপযুক্ত, সচেতন, এজন ভাল চেয়াৰমেন, এজন ভাল প্ৰাইমাৰী চেয়াৰমেন হ'ব লাগে। দুদিন আগলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, কৈ আহিছে যে যাৰ পকী ঘৰ আছে তেওঁ ঘৰ পাব নোৱাৰিব, যদি ঘৰ পায় তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব, আৰু যাৰ পকী ঘৰ নাই তেওঁলোকক ঘৰ দিয়া হ'ব। গতিকে তেওঁ যিটো ঘোষণাই কৰিছে যে পকী ঘৰ থাকিলে ঘৰ পাব নোৱাৰে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে অপৰাধ কৰিছে, পকী ঘৰ থাকিও ঘৰ দিছে, কি ক'ব? সেইটোৰ কাৰণে মই কৈছোঁ যে যিহঁতে যদি সত্যিকাৰ যদি চৰকাৰৰ তৰফৰ পৰা পকী ঘৰ থাকিলে, কি ধৰণৰ পকী ঘৰ থাকিলে ঘৰ নাপাব, সেইসকল মানুহ যদি ঘৰ পাইছে, সেইটো অপৰাধ কৰিছে, এইটো সামাজিক অপৰাধ কৰিছে, এইটোৰ ন্যায় হিচাপে অন্যায় কৰিছে। এই অন্যায়ৰ এটা হ'ব লাগে, বিচাৰ হ'ব লাগে।
অন্যায়ৰ বিচাৰ হ'ব লাগে কাৰণ অন্যায়কাৰী এনেকুৱা প্ৰশ্ৰয় পাব যেতিয়া ইয়াৰ বিচাৰ নহ'ব ইয়াৰ একশ্যন নহ'ব তেতিয়া সেই মানুহবিলাক লাহে লাহে ওপৰত উঠি যাব আৰু বেলেগ ধৰণৰ আৰু কিজানি ইয়াৰ পৰা ডাঙৰ অপৰাধ কৰিব গতিকে আমি অপৰাধ নিবিচাৰোঁ আমি ভালহে কামনা কৰোঁ যদি মোৰ পকী ঘৰ আছে চৰকাৰৰ যদি মোৰ পকী ঘৰ আছে তদন্ত কৰক CBI তদন্ত কৰক বাহিৰৰ পৰা তদন্ত কৰক কি তদন্ত কৰে যদি মোৰ ঘৰ চৰকাৰী ঘৰ পোৱাৰ উপযুক্ত নহয় তেন্তে নিয়তক মোৰ তাৰ আপত্তি নাই তাৰ কোনো ই নাই কিন্তু কথা হ'ল কি যিসকল মানুহ পালে পইচা দি ল'লে তেন্তে বুজা গ'ল মোৰ পৰা সিহঁতৰ মানুহ আৰু ধনী মানুহ গতিকে সেইসকল মানুহ কিয় ঘৰ পালে ইয়াৰ অপৰাধ কৰিছে যিহঁতে দিছে সিও অপৰাধ কৰিছে যি পইচা দিছে সিও অপৰাধ কৰিছে গতিকে উভয়টো পানিছমেণ্ট হ'ব লাগে बाइक अनसायगिरिफोरनि थाखाय मोनसे गोजोनथाव खौरां दावहारु अट' एजेन्सि बाजाज श'रुमा दासान्दि होगासिनो दं स्पेसियेल धामाका अफार क'क्राझार सहरनि J0 रोडआव थानाय दावहारु अट' एजेन्सि बाजाज श'रुमा नोंथांमोननो होगासिनो दं स्पेसियेल धामाका अफार एसेल' डाउन पेमेन्ट होग्रोनानै नोंथाङा लानो हागोन बाजाज कम्पानिनि गुबुन गुबुन मडेलनि बाइकफोरखौ 13,000निफ्राय जागायनानै 20,000सिमल' डाउन पेमेन्ट होग्रोनानै लानो हागोन बाजाज पालसार प्लेटिना सिटी 100 आरो बाजाजनि गुबुन गुबुन मडेलनि बाइकफोरखौ बाइकजों लोगोसे मोनफागोन गंसे फ्रि हेलमेट बायगिरिफ्रा बाजाज फाइनान्स लिमिटेड नङाब्ला एक्सिस बेंकनि गेजेरजों गोरलै राहाजों फाइनान्सआव बाइकखौ लानो हागोन अब्ला मानोथो गोबाव खालामदों बे मोजां खाबुनि समावनो नोंथाङाबो लादो इन्डियानि नाम्बार 1 कम्पानि बाजाज बाइक फाइनान्सआव बाइकखौ लानो थाखाय नोंथांनो गोबां फोरमान बिलाइफोरनि गोनांथि गैया आबुङै मिथिनो थाखाय नोंथाङा 03612705550 एबा 99576444326 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन